নমস্কাৰ, গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ আমাৰ কাষৰে মন্দিৰ ভুৱনমোহন মন্দিৰলৈ। মন্দিৰত আজি বিশেষ এটা দিন আছে। আমাৰ পৰিয়ালৰ বৰ্তাই এখন গ্ৰন্থ উন্মোচন কৰিছে। আহকচোন গ্ৰন্থখনৰ বিষয়ে অকণমান জানো আৰু বৰ্তাৰ লগত চিনাকিও হওঁ। এয়া আমাৰ বৰ্তা। বৰ্তা, মই প্ৰথমে আপোনাক সশ্ৰদ্ধ প্ৰণাম কৰিছোঁ। ইমান ভাল লগা এটা দিন, আপুনি আমাৰ মাজত এখন কিতাপ উপহাৰ দিছে, গ্ৰন্থখন মই দেখাই দিছোঁ আপোনালোকক। এইখন গ্ৰন্থখন নাম প্ৰসংগৰ নিয়মাৱলী বৰ্তাই লিখি উলিয়াইছে। বহুত গৌৰৱৰ কথা, ইয়াত বহুতো নজনা কথা আমি শিকিব পাৰিছোঁ। আহকচোন বৰ্তাৰ লগত দুআষাৰ কথা পাতোঁ। উন্মোচন কৰোঁতে সকলোখিনি কথা কোৱা হ'ল যে এটা কথা এটা আলোচনা হৈ আছিল, সেইটো উত্তৰ দিবলৈ থাকি গ'ল। সেয়ে হ'ল পৰম্পৰা। এতিয়া পৰম্পৰা কথাটো আমাৰ টিভিয়ে চিভিয়ে সকলোৱে কয়, আমি শতানপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিছোঁ। কিন্তু সেই পৰম্পৰা এতিয়া কি মতে ৰক্ষা কৰিছে তাৰ বিষয়ে আমাৰ চিন্তা বিষয় হৈ পৰিছে। তাত আমি যিটো পৰম্পৰা বুলি কৈছোঁ, সেইটো শাস্ত্ৰত কৈছে জনস্ব পিতাৰো জাতা যেন জাতা পিতামহা তেন জায়াত সত্যম মাৰ্গম তেন গৈশ্য ন ঋষ্যতি। অৰ্থাৎ আমাৰ পিতৃ পিতামহসকল যিমতে চলি গ'ল, সেই মাৰ্গৰ লোকসকল অন্য পথে নগৈ সেই পথে যোৱাটোৱে উচিত। আমি কোন মাৰ্গৰ মানুহ? আমি শংকৰদেৱ যি ধৰ্ম নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ গৈছে, সেই নৱ বৈষ্ণৱ ধৰ্মৰ মাৰ্গৰ আমি লোক। আমাৰ পিতৃ পিতামহসকলে যিখিনি কৰ্ম কৰি গৈছে সেইখিনি বাৰু আমি দেখি আছোঁ, কিন্তু নেদেখা আমাৰ ধৰ্ম দুজন প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ লগত আৰু সহায়ক মাধৱদেৱ, দামোদৰদেৱ, হৰিনাৰায়ণ, গোপালতা আদি লোকসকলেও যিখিনি আমাক পৰম্পৰা হিচাপে আদৰ্শ দেখুৱাই থৈ গৈছে, সেই আদৰ্শৰ মতে আমাৰ এই নৱ বৈষ্ণৱ মাৰ্গৰ লোকসকল চলি থাকিব লাগে বুলি ভবাটোহে আমাৰ হ'ল পৰম্পৰা। সেই পৰম্পৰা এতিয়া বিশৃংখলৰ সৃষ্টি হৈছে। নানান মতে নানান ভাগে ভাগ হৈ পেলাই অনেক মানে চলাবলৈ ধৰিছে। গতিকে সেইখিনি নহয়, আমাৰ চৰিত পুথিবিলাকত লিখা আছে বা যেনেকৈ নহয় শাস্ত্ৰবিলাকত লিখা আছে, আমাৰ সেই গুৰুসকলে কি মতে আমাৰ নৱবৈষ্ণৱ ধৰ্মক চলাবলৈ গৈ গৈছে, আদৰ্শ দেখুৱাই গৈছে, সেইমতে চলাটোহে আমাৰ কৰ্তব্য। আৰু বেছি কথা অন্য নকওঁ, এইখিনিতে এইটো কথাকে কৈ মই সামৰণি মাৰিছোঁ। ভাল লাগিল বৰ্তা, আপুনি
এয়া আমাৰ মন্দিৰ। আপোনালোকক আজি মন্দিৰ ভাগ দেখালোঁ। আপোনালোকৰ যদি মনৰ কামনা পূৰণ কৰিবলৈ হয় তেতিয়াহ'লে নিশ্চয় আমাৰ মন্দিৰ ভাগ দৰ্শন কৰিলে সফল হ'ব পাৰিব। আজিলৈ আহোঁ, নমস্কাৰ।